মেৰাপানীত বিৰোধী দল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপিৰ কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে কপিল মেৰাপানী শাসনাধিষ্ঠিত বিজেপি চৰকাৰে কৃষক বিৰোধী কলা আইন বলবৎ কৰি সমগ্ৰ কৃষক সমাজৰ লগতে ভাৰতবাসীক যি বিপদলৈ ঠেলি পঠালে আৰু কৃষিজীৱী লোকৰ মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা সামগ্ৰীৰ দৰ দাম নিৰ্ধাৰণ কৰাৰ পৰা বঞ্চিত কৰি বণিক গোষ্ঠীৰ হাতত তুলি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই আইনৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মেৰাপানী মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছে অসম চৰকাৰ গৌবেগ, সৰ্বানন্দ সোণোৱাল হাই হাই, নৰেন্দ্ৰ মোদী গৌবেগ ধ্বনিৰে উত্তাল কৰি তোলে মেৰাপানীৰ ৰাজপথ। গমাৰিগুৰি ব্লক কংগ্ৰেছৰ সৌজন্যত 11খন গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ, যুৱক কংগ্ৰেছ, মহিলা কংগ্ৰেছ সকলোৰে সহযোগত বৰ্তমান চৰকাৰে যি কৃষক শ্ৰমিক বিৰোধী 3খন আইন ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত পাছ কৰিছে। ইতিমধ্যে সেই আইনকেইখন আইনলৈ পৰিণত হৈছে, যিহেতু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে উক্ত আইনত স্বাক্ষৰ কৰি আইনত ৰূপায়ণ কৰিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ সমূহ কৃষক শ্ৰমিকৰ লগতে অসমৰ কৃষক শ্ৰমিকেও আজি অবিৰতভাৱে এই সংগ্ৰাম অব্যাহত ৰাখিছে। আগন্তুক দিনত এই সংগ্ৰাম অব্যাহত থাকিব, যেতিয়ালৈকে চৰকাৰে এই আইন বাতিল নকৰে তেতিয়ালৈকে অসম তথা ভাৰতবৰ্ষ সকলো কৃষক কেতিয়াও ক্ষান্ত নাথাকে। এনেধৰণৰ চিন্তা চৰ্চা চৰকাৰৰ আমি বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যিহেতু কৃষক বিৰোধী কৃষক আজি অসমত 80% কৃষিজীৱী। আজি এই কৃষকসকলৰ মূৰত যি মাধমাৰ মাৰিবলৈ লৈছে এইটো এটা দুৰ্ভাগ্যজনক। গতিকে আমি আগন্তুক দিনত এই প্ৰতিবাদ অব্যাহত থাকিব আৰু লগতে এনেকুৱা ধৰণৰ জাতিধ্বংসী, জনসাধাৰণধ্বংসী যি আঁচনি তেওঁলোকে ৰূপায়ণ কৰিবলৈ লৈছে, এই আঁচনিবিলাকৰ যোগেদি ৰাইজে অহা যি নিৰ্বাচন 21 চনৰ যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যোগ্য পুৰস্কাৰ দিব। ধন্যবাদ।